Hello friends, welcome to my first vlog. এয়া মোৰ দাদা আৰু বা হয়। মোৰ নাম দীক্ষিতা তালুকদাৰ আৰু মই আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ। আমি আহিছোঁ আজি কলাক্ষেত্ৰলৈ, য'ত ভিএফে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু আমাৰ মামাৰ ছোৱালীয়ে এই নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে আহক আমি আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মামাই আহি অসম সংগীতৰ দ্বাৰা অনুষ্ঠানটি আৰম্ভ কৰিছে, সেয়ে আমি অসম সংগীতটো শুনো আহক। তলৰ হলটোও ভৰ্তি, ওপৰৰ হলটোও ভৰ্তি, সেয়েহে আমি তলত ছিট নোপোৱাত ওপৰৰ হলটোতে বহিবলগীয়া হৈছে। এতিয়া এজন এজনকৈ মঞ্চলৈ মাতি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মামাই নিযুক্তি পত্ৰ প্ৰদান কৰি আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। এনেদৰে বহুতকে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। তাৰ পিছত মামাই ভাষণ আৰম্ভ কৰিছে। ভাষণত কৈছে যে অক্টোবৰৰ 10 তাৰিখে আৰু নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি। তাৰ পিছত ৰাষ্ট্ৰীয় সংগীতৰ দ্বাৰা অনুষ্ঠানটি সামৰণি মাৰিছে। তাৰ পিছত আমি আহিলোঁ কলাক্ষেত্ৰ চাবলৈ। ইয়াত আহি গম পালোঁ যে ইয়াৰ পৰিৱেশ বহুত ধুনীয়া, ভাল লগা পৰিৱেশ হয়। মোৰ গেটৰ ক্লিপটো লোৱাই নহ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ওপৰত আহি দেখিলোঁ ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি আছে। ইয়াত বিভিন্ন ধৰণৰ পুৰণি পুৰণি কাপোৰ আছে। পাটৰ কাপোৰ, মুগাৰ কাপোৰ, বিভিন্ন ধৰণৰে কাপোৰ আছে। বহুতো কাপোৰ আছিল যিবোৰ মই ভিডিঅ' কৰিব নহ'লে। কাপোৰবোৰ ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে। এয়া আমাৰ অসমৰ বিহু, পেপুৱাই পেঁপা বজি আছে, নাচনীয়ে নাচি আছে, ঢুলীয়াই ঢোল বজাই আছে। এয়া আহিছে ঝুমুৰ জনগোষ্ঠীসমূহ। এয়া বাগৰুম্বা অৰ্থাৎ বড়ো জনগোষ্ঠীসমূহ। অসমৰ যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীসমূহেই ইয়াত ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে। এয়া আমাৰ অসমীয়া দৰা কইনা। ৰেচম শিল্প মহিলাসকলে কিদৰে কাপোৰ তৈয়াৰ কৰে সেয়া ইয়াত দেখুওৱা হৈছে। আৰু মানুহে কিদৰে পলু পোহে, পলুৰ পৰা সূতা ওলোৱাই সেইবিলাক ইয়াত দেখুওৱা হৈছে। আৰু পিছৰ পেইণ্টিং কেইখন বহুত ভাল লাগে, একদম ৰিয়েল যেন লাগে। আপোনালোকে হয়তো দেখাই পাইছে পিছৰ পেইণ্টিং কেইখন। এয়া ইমান সৰু সৰু ৰিক্সা, ৰথ, চাইকেল, বিভিন্ন ধৰণৰ বস্তু ইয়াত ভালদৰে সংৰক্ষণ কৰিছে, যিবিলাক চাব লগা। যিসকলে গৈছে তাৰ পৰিৱেশ কেনেকুৱা, কি কি আছে চব গমেই পাইছে। আৰু যিসকলে যোৱা নাই, সময় সুবিধা পালে কেতিয়াবা যাব, চাই বহুত ভাল লাগে। আপোনালোকে ভিডিঅ'টো চাই থাকক।
মই ভিডিঅ'টোৰ স্পীড বঢ়াই দিছোঁ আপোনালোকে যাতে চাই কিনে বৰ নাপায়, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াত কাঁহৰ, পিতলৰ সকলোবোৰ বস্তুৱেই ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে, আপোনালোকে ভিডিঅ'ত দেখিছেই। আৰু এয়া হলো মই। তাত মই চেলফি কৰি এনেদৰে ভিডিঅ' বনাইছোঁ। আপোনাক সকলোৱে দেখা পাইছে যে ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি আছে আৰু মূৰ্তিসমূহ ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে আৰু এইজন হৈছে মোৰ মামা। ইয়াত এটা ডাঙৰ জাপি আছিলে, যিটো জাপিত মই এনেদৰে চেলফি কৰি ভিডিঅ' বনাই লৈছোঁ আৰু মই তাত ফটো উঠিছোঁ। আপোনালোকে ফটোকেইটা চাব আৰু ফটোকেইটা ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। এইবিলাক পেইণ্টিং বহুত ইউনিক পেইণ্টিং হয়, বহুত ভাল লাগে পেইণ্টিংবিলাক। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে পেইণ্টিংবোৰ, আপোনালোকে পেইণ্টিংসমূহ চাই থাকক। ইয়াৰে ভিতৰতো বহুত ধুনীয়া ধুনীয়া পেইণ্টিং আছে। তাত কেমেৰা এলাও নাই, সেয়ে মোক মানুহটোৱে কৈছে ইয়াত ভিডিঅ' কৰিব নোৱাৰা। ওলাই আহিলোঁ আৰু এইটো কিমান ধুনীয়া কাঠেৰে সজাই তুলিছে। বাহিৰৰ পৰিৱেশ হ'ল এয়া, বাহিৰলৈ আমি ওলাই আহিলোঁ। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে, ফুলবিলাক বহুত ভাল লাগে, ওচৰৰ পৰা লোৱাই নহ'ল। আৰু বাহিৰৰ পৰিৱেশ হ'ল এয়া, ইয়াত সৰু ল'ৰা ছোৱালীবিলাকে খেলা ছাইডৰ পিনে বহুত বস্তু আছে। সৰু ল'ৰা ছোৱালীবিলাকে আহিলে ইয়াত খেলিব পাৰে। আমি সেইটো ফালে যোৱাই নহ'ল, কাৰণ আমি মাত্ৰ আধা ঘণ্টাৰ কাৰণে গৈছিলোঁ আৰু আধা ঘণ্টাৰ ভিতৰত যিখিনি পাৰিছোঁ সেইখিনি মই ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। কিবা এটা কামৰ বাবে আমি তাত বেছি সময় থাকিব নোৱাৰিলোঁ। আৰু এয়া মোৰ দাদা আৰু বা হয়, সিহঁতে ভিডিঅ'ত নাহে, লাজ কৰে। আৰু বাহিৰৰ পৰিৱেশ হ'ল এয়া, ইয়াত বহুতো ফুল আছে, ভাল লাগে ইয়াৰ পৰিৱেশ। যিসকলে গৈছে নিশ্চয় গমেই পাইছে তাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হয়। আৰু যিবিলাকে যোৱা নাই সেইবিলাকে সময় সুবিধা পালে এবাৰ যাব, চাই কিনে বহুত ভাল লাগে। আপোনালোকে যাই কিনে ভাল পাব। আৰু আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু এয়া এটা এক্সিডেণ্ট দেখিলোঁ ওলাই আহি। আৰু আমি এনেদৰে বগীবিল দলঙৰ ওপৰেৰে আহি আছোঁ। দলংখনৰ পৰা ইমান ধুনীয়া এটা ভিউ দেখা পোৱা গৈছে, বহুত ভাল লাগে এনেকুৱা ধৰণৰ ভিউ। আৰু এয়া মই, দাদা, বা আৰু দাদাৰ কাষত বহা বাজনীয়ে VAP নিযুক্তি পত্ৰ আজি লাভ কৰিছে। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই সকলোকে।